মোৰ চেনেলৰ ব্লগত সকলোকে মই স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল এতিয়া সময় হৈছে 3টা আৰু আমি এখন ফিল্ম চাব যাব ওলাইছোঁ যিখন ট্ৰেন্ডিঙত চলি আছে বিদুৰভাই এতিয়া আমি সব কাজিন যাব ওলাইছোঁ কালি যেহেতু যোৰহাটৰ পৰা আমাৰ সব কাজিনছ আহিলে এতিয়া আমি যাব ওলাইছোঁ ফিল্ম চাবলৈ সকলোকে অলপ দেখাই দিছোঁ মোৰ বৌ ৰেডি এয়া আমাৰ কিয়ান ক'ত যাবা এতিয়া ক'ত যাবা কিয়ান ফুৰিবলৈ যাব মা ফিল্ম চাব যাব লৈছে পা নাযায় বোলে ফিল্ম চাবলৈ এইফালে সব ৰেডি ফিল্ম চাবলৈ সব ওলাইছেনে পাইছেনে আহি পাই গলোহি আমাৰ শিৱসাগৰ একমাত্ৰ চিনেমা হল ভাস্কৰ জ্যোতি আমি এনেকৈ ইমান গৰমত এডমিশ্যন ইমান ক্ৰাউড চব বহি আছোঁ গৰমত ইমান ক্ৰাউড চাওকচোন পেলালা চিনেমাখনৰ ৰিভিউনো কি দিম আমাৰ অসমীয়া চলচ্চিত্ৰ কোনোফালে যে পিছ পৰি থকা নাই কালি তাৰেই এটা প্ৰমাণ পালোঁ জয় আই অসম বহুত দিনৰ মূৰত এনেকৈ পৰিয়ালৰ লগত সময় কটাই বহুত ভাল লাগিলে যদি কাম স্কুল সময়ৰ ছুটি মিলে তেতিয়াহে আমি এনেকৈ লগ হওঁ এদিন আৰু কি যে আনন্দ কি যে ফূৰ্তি লাগে আমি সকলো বাই ভনী এনেকৈ একেলগে লগ খালে আজি মোৰ মিনি ব্লগটো ইমানেই আছিল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা কাষতে থকা বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব আকৌ দেই আকৌ লগ পাম এটা নতুন ব্লগৰ লগত আহোঁ তেন্তে আজিলৈ বাই